ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। উজনি-নামনি চিষ্টাৰ্ছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইবাদিনো হ'ল মই ভিডিঅ' দিব পৰা নাই, অকণমান ব্যস্ত হৈ আছিলোঁ, কাম কাজৰ মাজতে আছিলোঁ। আজি ঘৰলৈ আহিলোঁ এতিয়া পিছবেলা। মাহঁত আজি বন্ধুহঁতৰ ঘৰলৈ যাব, গুৱাহাটীলৈ যাব। ৰাতি বাছ আছে 5:30টাত। তাকে মই ঘৰ ৰখিবৰ কাৰণে আহিলোঁ। এতিয়া দোকানতে বহি আছোঁ। মায়ে বাছত খাবৰ কাৰণে কিবা সৰু সুৰাকৈ টিফিন এটা বনাই লৈছে। মানে অ'ত ত'ত খাব নোৱাৰে যে, সেইটো কাৰণে মানে সৰুকৈ আৰু পাতলকৈ কিবা এটা বনাই লৈছে। এতিয়া মা তাতে লাগি আছে, কাপোৰ কানি ভৰালে, ঘূৰা মেলা হৈ গ'ল, পেকিং চেকিং চব হৈ গ'ল। এতিয়া মই ঘৰ ৰখিবৰ কাৰণে আহিলোঁ। এতিয়া ভিডিঅ' যদি কৰিব পাৰোঁ ইয়াৰ পৰাই দি থাকিম ভিডিঅ'বিলাক, আপোনালোকক চাই থাকিব ভিডিঅ'বিলাক। মাহঁত যাবই হ'ব আৰু অলপ পিছতে, 5:30টাত বাছ আছে যিহেতু, 5টামানত ওলাই যাব আৰু ঘৰৰ পৰা। তো গাইছ, এয়া মাহঁত ৰেডি হৈছে যাবৰ কাৰণে। গাড়ী উলিয়াব আৰু এইফালে পাপা ওলালেই, এইফালে ভিনদেউ থ'বলৈ যাব। মা ক'লে গ'লা? ফোনটো ল'লা নাই বাবাই? মোবাইলটো এয়া মা ওলাইছে। যোৱা আৰু তেতিয়াহ'লে ন গুৱাহাটীলৈ। কোন? মই ভিডিঅ' কৰি আছোঁ। মোৰ ভিডিঅ' ইউটিউব। গৈছোঁ। যা তেতিয়াহ'লে যোৱা তেতিয়াহ'লে দেই। বাই বাই। হেল্ল', গুড মৰ্ণিং এভৰিৱান। মা পালেগৈ আজি ৰাতিপুৱা, গুৱাহাটী ফোন কৰিছিলে 6:30মানত পালেগৈ আৰু। আজি অকণমান দেৰি হ'ল পোৱা বুলি কৈছে। ডিব্ৰুগড় বোলে অকণমান ভিৰ লাগিছিলে, সেইকাৰণে অকণমান দেৰিকৈ পালোহি বুলি কৈছে। নহ'লে এখন সোনকালে পায়গৈ, নেটৱৰ্কখনত গৈছিলে। এতিয়া মই দোকানতে বহি আছোঁ। ৰাতিপুৱা খোৱা বোৱা কৰিলোঁ, ৰুটি এটা খালোঁ। তাৰপিছতে ভিনদেউৱে নাখাওঁ বুলি ক'লে, ভিনদেউলৈ চাহ অকণ বনাই দিলোঁ। এতিয়া সেই বস্তু কেইটামান নাই, ভিনদেউক সেই দোকানলৈ পঠিয়াইছোঁ। দোকানৰ পৰা আহি পাবহি আৰু। আকৌ আজি ডিউটিও আছে, 12টা বজাত ডিউটিলৈ যাবগৈ। এতিয়া ৰাতি আহেনে নাহে সেইটোও ঠিক নাই। এতিয়া অকলে থাকিব লাগিব আৰু, অকলে অকলে। এতিয়া চাওঁ, ভিনদেউ আহিলেহে গম পাম। ভিডিঅ'বিলাক বনোৱা অকণমান দেৰি হৈছে, কাৰণ ঘৰত অকলে যে চবফালে চাবলগীয়া হৈছে, সেইকাৰণে অকণমান দেৰিকৈ পাব আৰু এইকেইদিন ভিডিঅ'বিলাক। এতিয়া দোকানৰ ভিতৰতে বহি আছোঁ আৰু, খাই বৈ চব আজৰি কৰি মেলি আৰু চব কৰি মেলি ভিতৰৰ কাম কৰি মেলি এতিয়া দোকানতে বহিছোঁ। ল'ৰাটোকো খুৱাই বোৱাই একদম শুৱাই দিলোঁ, এইটো শুই আছে পূৰা টোপনি। তাকো খুৱাই দিলোঁ। মানুহজনো অকণমান দেৰি শুলে, শুই লৈ পিনে 2:30 বজাত জগাই দিবলৈ ক'লে, জগাই মেলি দিলোঁ। এতিয়া গ'ল আকৌ কামলৈ। মই ইয়াৰ দোকানতে বহিছোঁ, ভিডিঅ' ক'ত কি আছে চাই মেলি থৈ আহিলোঁ। আকৌ এবাৰ উঠি গৈ একো নাই যেনিবা, মানুহ নাথাকিলে ইমান লেতেৰা নহয়, সেইকাৰণে ইমান হেৰি কৰিব নালাগে আৰু। ৰাতিপুৱাতে চব কৰি ল'লোঁ। এতিয়া দোকানৰ ভিতৰতে বহি আছোঁ। আজি আকৌ ঘৰৰ জাতিলাও দুটাও পাৰিলে, এয়া বিকিবৰ কাৰণে থৈ দিছোঁ। জাতিলাও 20 টকা এটাত, কোমলীয়া কোমলীয়া জাতিলাও। ঘৰৰ জাতিলাও এইখিনি মানুহে খাবলৈ নাপায় যে তেনেকৈ, সেইকাৰণে মানে নিয়েহি আৰু। কাৰো ঘৰত তেনেকৈ খেতি চেতি নকৰে, আমাৰ ঘৰতে কৰে কাৰণে সেই এতিয়া বিকিলে কাৰণে মানে খাবলৈ পায় আৰু। নহ'লে এনেও দিয়ে, আগতে দোকান নাথাকোঁতে এনেও দিছিলে। এতিয়া দোকান থকাৰ পৰা মানে দোকানত দিয়ে আৰু বিকিবৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।